হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰো ভালেই বৰ্তমান। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ, অৰ্থাৎ আমাৰ মিচিং সমাজৰ পবিত্ৰ আলি আই লৃগাং। তো সেই গতিকে আমি খানাপাৰালৈ গৈ আছোঁ। ৰুৱাদ নগৰ তাতে পাতিছে আলি আই লৃগাং। তো তাতে আমাৰ পেহী এগৰাকী থাকে। তো তাতে আমি গৈ পিনি আমাৰ আজিৰ দিনটো চেলিব্ৰেট কৰিম আৰু আপোনালোকো আমাৰ লগতে চেলিব্ৰেট কৰিব। তো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব, যিমান পাৰে আমি দেখাবলৈ চেষ্টা কৰিম। তো বলকচোন এতিয়া গৈ থাকোঁ। আৰু মই আজি প্ৰথমবাৰ ৰুৱাদ নগৰ যাম, সেই গতিকে কি মানে তাত কেনেকুৱা পৰিৱেশ মই আপোনালোকক দেখাম। যিমান পাৰে দেখাব চেষ্টা কৰিম আৰু পেহী ঘৰটো দেখাম আপোনালোকক। তো ৰুৱাদ নগৰ আৰু দেৱনগৰ একেলগে এইবছৰ পাতিছে বুলি কৈছে। এয়া আমি গেট পাই গ'লোঁ আৰু লিখি থৈছে ৰুৱাদ নগৰ আৰু দেৱনগৰ। এইফালে দেখিছে, এইফালে দিয়ে সোমাই যাব লাগে। তো এতিয়া আমি সোমাই যাওঁ বলক। আগৰ বছৰ পেহীহঁতৰ ঘৰৰ একদম চোতালতে বুলি ক'ব পাৰি আৰু তাতে পাতিছিলে, কিন্তু এইবছৰ দেৱনগৰ আৰু ৰুৱাদ নগৰ একেলগে পাতিছে কাৰণে ওপৰলৈ পাতিছে। তো এইফালেও আমি গৈছিলোঁ, কিন্তু এই তলৰ যোনটো ৰাস্তাটো গৈ আছোঁ এতিয়া আমি, এইটো ৰাস্তা দিয়ে আমাৰ পেহীহঁতৰ ঘৰলৈ যায়। তো পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। মই একদম চাই অবাক, মই প্ৰথমবাৰ আহিছোঁ। তো ভাল লাগিছে কিবা এটা। এতিয়া আমি পাই গ'লোঁ পেহীৰ ঘৰ। ইমান হেৰি জেগাটো, আৰু দাদা গুচি গ'ল এইফালে। তো এতিয়া সোমাম। এইফালে বেকগ্ৰাউণ্ডত শুনিছে চাগে, গুমৰাগ চমান কৰি আছে। এইফালে অলপ পাছত যাম আমি। এতিয়া পেহীৰ ঘৰত সোমাই লওঁ। এইফালে কমপ্লিট হোৱা নাই এতিয়ালৈকে পেহীৰ ঘৰ। তো আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ, তো আপোনালোকে ব্লগটো কণ্টিনিউ কৰিব। আৰু এতিয়া আমি অকণমান বহি লৈছোঁ পানী চানী খাই, আৰু পেহীয়ে ভিতৰত পুৰাং আপিন আৰু গাহৰি মাংস ভাজি ৰেডি কৰি আছে আমাক দিবৰ কাৰণে। আমি ইয়াতে অকণমান খাই মেলি তালৈ যাম, নহয় জানো? তো নহ'লে তাত খাবলৈ পাম নে নাপাম। আৰু এয়া আমাৰ গাহৰি মাংস আৰু পুৰাং আপিন আহি গ'ল। দেখি পিনি লোভ লাগিছে নাই বাৰু আপোনালোকৰ? মোৰ যে একদম কেতিয়া খাওঁ লাগি গৈছে। বহু দিনৰ মূৰত খাম পুৰাং আপিন। এয়া দেখিছে, এয়া কি ধুনীয়া লাগিছে। স্মেল একদম কি ধুনীয়া স্মেল। এইটো স্মেল একচুৱেলি পাতৰ পৰা আহে, সেইকাৰণে এইটো পাত দি বনোৱা হয়। আৰু এতিয়া এবাৰ মই খাই পিনি আপোনালোকক দেখাওঁ, মানে লোভ লগাওঁ। এয়া এতিয়া আমি পুৰাং চুৰাং খাই মেলি এতিয়া আলি আই লৃগাং য'ত হৈ আছে তাতে যাওঁ। এইফালে ওপৰত হৈ আছে। অভিৰ মিচিং গালুক নাই। এইজনী আমাৰ বাইদেউ। আৰু আলি আই লৃগাং হৈ আছে এইফালে একদম ওপৰত, দেখিছেনে? এইফালে এতিয়া আমি যাব লাগিব খোজকাঢ়ি। আৰু এইটো দুটা ৰুমটো দেখিছেনে? পেহীহঁতে ভাড়াকৈ বনাই থৈছে বুলি কৈছে। আৰু মানুহো সোমালে, দুটা ৰুমতে আছে মানুহ এতিয়া। আৰু পেহীহঁত থাকে এইটো আছাম টাইপৰ ঘৰটোত। কমপ্লিট হোৱাগৈ নাই, প্লাষ্টাৰ হৈ গ'ল, বাকী কালাৰ চালাৰ দিব আছে। আৰু এইফালে আমাৰ অভিক খুব ভাল পাইছে, ডাক লগত খেলিছোঁ বোলে, এনেকৈ খেলি আছে। আৰু এয়া দেখিছেনে কিমান দুষ্ট, পানীটো জোতাতে অকণমানতে লাগিলেহেঁতেন। আৰু এক্সট্ৰা শ্বুজ আনিও দিয়া নাই, মই কাপোৰহে আনি দিছোঁ লেতেৰা হ'ব পাৰে বুলি। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ এইফালৰ পৰা। সন্মানীয় অতিথিবৃন্দ, আপোনালোকলৈ আমি অনুৰোধ জনাইছোঁ।
আৰু ফাইনেলি আমি এতিয়া লিগাং য'ত পাতিছে তাত পালোহি আৰু আপোনালোকক অকণমান পৰিৱেশটো ঘূৰাই দেখাই দিছোঁ কিমান ৰঙীন কিমান কালাৰফুল কি ধুনীয়া লাগিছে নহয় জানো চাদৰ মেখেলা ৰিবি গেছেং আৰু এইফালে চাওকচোন বেবীটো কিমান কিউট স্বৰ্ণালীৰ বেবী হয় 5 মাহমান হৈছে নেকি ইমান কিউট আৰু এইফালে দেখিছেনে অভিয়ে পেহীৰ ল'ৰাটোক বোলে বেলেগৰ লগত খেলিবলৈ মানা কৰিছে স্বৰ্ণালীৰ দুটা ল'ৰা ছোৱালী ডাঙৰজনী ছোৱালী আৰু এয়া সৰুটো ল'ৰা আৰু আমাৰ অভিয়ে খুব মৰম কৰিছে বেবীটোৱে ইমান কিউট ইমান লাহেকে থাকে কান্দা মেলা একো নাই আৰু ভোক লাগিলেহে কান্দে বোলে আৰু এতিয়া আমি বহি আছো আৰু ৰাজনৈতিক নেতা কেইবাগৰাকীও মাতি পঠিয়াইছে বুলি কৈছে আৰু এয়া আহি পাইছে আৰু মই নকলেও আপোনালোকে দেখি গম পাব যে কোন কোন আহিছে তো আপোনালোকে চাই থাকিব Alia Ligaso Asina Sangam Apun Golf Saglito. ধন্যবাদ এতিয়া মোৰ কলেজীয়া দিনৰ বন্ধু প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক নৱকুমাৰ দলৈ ডাঙৰীয়া আমাৰ ভূপেন কামাং ডাঙৰীয়া মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হোৱা আই মাতৃসকল এই অঞ্চলৰ সুধীবৃন্দ মিচিং সমাজৰ যুৱক যুৱতীসকল সকলোকে মই পবিত্ৰ আলি আলি গামৰ শুভেচ্ছা জ্ঞাপন আৰু এতিয়া আমাৰ গুমৰাগ চমান দেখাব আৰু আপোনালোকো আমাৰ লগতে এনজয় কৰকচোন কিমান ভাল লাগে আমাৰ গুমৰাগ নৃত্য Jun Moni. Song siapa?
ঝুলি দলে নহ'ল তাবিয়তা বছৰ উচামৰ টকা ঝুলি দলে Oribi gayuma gaseng gayuma misingoi mambur pakalak sunama oi 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 ya gero gayuma mosang gayuma gero gayuma mosang gayuma ligangoy mambur pakalak sunama oi 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 demi no todo ngauta Thank you.
এতিয়া আমাৰ গুমৰাগ ছমান শেষ হৈছে আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে দেখালোঁ আৰু এতিয়া বিশিষ্ট অতিথিসকল খানা খাব এই মুৰং ঘৰটোতে খাব মই গৈ পিনি আপোনালোকক দেখাব নোৱাৰিলোঁ বেয়া নাপাব তো এওঁলোক খোৱাৰ পাছতে ৰাইজে খাব তো বহুত দেৰিয়ে হৈ গৈছে তো সেইকাৰণে দাদাজনে কৈ আছে বেয়া নাপাব অকণমান দেৰি হৈছে বুলি এতিয়া খাই বৈ হোৱাৰ পাছত গৈছেগৈ আৰু আমাৰ কিমান ফূৰ্তিত খুৱাই বোৱাই পঠিয়াইছেগৈ আপোনালোকে দেখিছে তো এয়াই হৈছে আমাৰ কালচাৰ এতিয়া আমাৰ খাই বৈ হৈছেগৈ আৰু এতিয়া যামগৈ আৰু বাহঁতৰ লগতে যাম এয়া বাজনী যে দেখিছে এওঁলোক জালুকবাৰী যাবগৈ তো সেই গতিকে মই ইমনকো ফোন কৰি দিলোঁ আহিব নালাগে বাহঁতৰ লগতে যামগৈ বুলি তো সেইকাৰণে এতিয়া পেহীৰ ঘৰত একপাক সোমাই এতিয়া আমি গৈ আছোঁগৈ আৰু কাৰণ ৰাস্তাত কিমান ভিৰ হয় নাজানো আজি যিহেতু সৰস্বতী পূজা ভেলেণ্টাইন ডে আলি আই লৃগাং চবফালে মানে ৰাস্তাত মানুহ পুৰা ভিৰ চাগে তো এতিয়া লাহে লাহে আমি গৈ আছোঁগৈ আৰু আজি পিছে অভিক কাণ ফুটা কৰিম বুলি ভাবিছিলোঁ সৰস্বতী পূজা বুলি কিন্তু নোৱাৰিমগৈ আৰু কাৰণ বহুত দেৰি হৈ গৈছে দেৰি মানে 8টা বজালৈকে পাৰ্লাৰবিলাক খোলা থাকে নহয় জানো তো এতিয়া দেখিছেনে কিমান ভিৰ ৰাস্তাত আৰু মোৰ মোবাইলৰ বেটেৰী শেষ হোৱাৰ কাৰণে মই ভিডিঅ' কৰা নহ'লে এয়া হৈছে ৰাতি 9টা বজাত মই শুই গ'লোগৈ আহি পাই গা পা ধুই অভিও শুলে তো জাহ্নৱীয়ে ক'লে আহি যোৱা ইয়াতে ভাত খাবা আৰু আপঙো খাম চাকিছোঁ বুলি তো সেইকাৰণে মই টোপনিয়াই শুই উঠি পিনি এয়া জাহ্নৱীহঁতৰ ৰুম পালোঁ আৰু এইফালে দেখিছেনে আপং চাকি আছে আৰু এইফালে বইল গাহৰি মাংস মাটিমাহৰ লগত বনাব বোলে আৰু এইফালে চাটনি গাহৰি মাংস ভাজি আৰু এইফালে মাটিমাহ বইল কৰি থৈছে অভি আৰু পাপা আগতীয়াকৈ আহিলে মই আৰু বা পাছত আহিছোঁ কাৰণ আমি টোপনিৰ পৰা সাৰে পোৱা নাছিলোঁ এয়া টোপনিয়াই আছোঁ আৰু এইফালে চুমিয়ে আনিলে ভাজি আলু ভাজি আৰু গাহৰি মাংস ভাজি মই বোলো মুখখন ধুই লওঁ নহ'লে টোপনিয়াই থাকিম সেই গতিকে মুখখন ধুই লৈছোঁ ফ্ৰেছ লাগিব আৰু এতিয়া খাই লওঁ আমি আপং আলু ভাজি আৰু গাহৰি মাংস ভাজিৰ লগত তো আপঙো বাকিলে আৰু মই মুখ ধুই থাকোঁতে জাহ্নৱীয়ে আৰু এয়া মই খাইছোঁ আৰু বহুত টেষ্টি আছিলে গাহৰি মাংস ভাজি আৰু আলু ভাজিটো আপংটো বহুত মিঠা আছিলে আৰু এই চাটনিটো যে একদম মজা বহুত জ্বলা একদম ভাল লাগে এনেকৈ চাটনি এটা থাকিলে আৰু এইফালে আমাৰ ভাতো হৈ গ'ল আৰু এই ভিডিঅ'টো বহুত দীঘল হৈ গৈছে তো সেইকাৰণে ভাবিছোঁ ইয়াতে মই এই ভিডিঅ'টো শেষ কৰিছোঁ মানে সমাপ্ত কৰিছোঁ আকৌ নেক্সট ব্লগ আহি আছে আপোনালোকে চাই থাকিব কাৰণ মোৰ এইকেইদিন ব্লগ দিয়া হোৱাই নাই গাটো অকণমান বেয়া আছিলে তো এতিয়া কণ্টিনিউ কৰিম তো নেক্সট ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই